গুড মৰ্ণিং। R.1 আছিলে ন? আমি টু হয়, 1 কৈ দিলো, R.2 হয়। কালি আমি হোমৱৰ্ক কি দুটা অংক থাকি গ'ল, 4 নম্বৰৰ 3টো আৰু 4টো কৰিব থাকি গৈছে হোমৱৰ্ক। তোমালোকে এইটো কৰি লোৱা। কোনে কোনে কৰিলে ভাল কথা। কিমান আছিলে? 3125। 3125। তলৰ সংখ্যাবোৰ পূৰ্ণ ঘন হবলৈ আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিব লাগিব? এই সংখ্যাৰ পূৰ্ণ ঘন নাই, ইয়াক কিবা এটা সংখ্যা পূৰণ কৰিলে মানে পূৰ্ণ ঘন হ'ব। সেইটোৱে আমাক এনচাৰত ওলাব কৈছে যে কি সংখ্যাৰে পূৰণ কৰিব লাগিব। এইফালে কি চাই আছ? পাছত চাবি, এইটো আকৌ দি ল দেই। এতিয়া মই হৰণ কৰিম, চোৱা। মৌলিক সংখ্যাৰে হৰণ কৰিম। কিহেৰে হৰণ কৰিছিলি তোমালোকে? কি সংখ্যাৰে হৰণ কৰিছিল? 2, 3 নে 5 দি দিছিলি? 5 দিছিলি। 5 হৰণ কৰি চাম। হৰণ অংক কোনে কোনে জনা নাই ভালকে শিকি ল আজি নহাখিনি। 5 কেইবাৰ দিম ক? ইয়াত আছে 31। কেইবাৰ দিলে হ'ব? 5 6 গুণ 30 হয় নাই? 5 7 গুণ 35। গতিকে 7 বাৰ দিব নোৱাৰি, 6 বাৰ দিম। 5 6 গুণ 30। 30টো ইয়াত বহাব লাগিব। এইটো 2 নমাই দিম, 5 নামি যাব হয়। 1 শূন্য গ'ল কিমান? 1। এতিয়া কেইবাৰ দিম? 5 5 2 গুণ 5 2 গুণ 10। 5 2 গুণ 10। 2 নামি যাব 5। এতিয়া কেইবাৰ যাব? 5 5 5 5 গুণ 25। এতিয়া চোৱা কিমান 5 আৰু 625 পূৰণ কৰিলে কিমান হয়? 3125। ঠিক আছে। এতিয়া কেইবাৰ দিম? 5 বাৰে দিম। কেইবাৰ দিম? 5 বাৰ। 625ক আকৌ এবাৰ হৰণ কৰিম দেই। হৰণ কৰিম 5 1 গুণ 5। এই 6 পৰা 5 গ'লে 1 2 নামি গ'ল হয় নাই? 5 2 গুণ 10। আকৌ 5 নামি গ'ল। 5 1 গুণ 5। কিমান পালো? 121। 121 আৰু 11 দুটা পূৰণ কৰিলে কি হয়? ক'ত ক'ত নামিলে? এইটো দুটো নামাৰ ন, ভুল হয় নাই? 5 5 গুণ 25। এই 5 হ'ব হয় নাই? 125 হ'ব। এইটো 125। ঠিক আছে। এতিয়া কেইবাৰ যাব? 5 বাৰে যাব। আৰু 125 হৰণ কৰি চাম। 5 2 গুণ 10। এইটো 5 5 গুণ 25। 5 বাৰে গৈ আছে হয় নাই? 25 বাৰ গ'ল। 25 বাৰ গ'ল আৰু 5 বাৰ গ'ল নাই? 5 5 গুণ 25। এতিয়া 5 কেইটা হ'ল? 1টা 2টা 3টা 4টা 5টা। কেইটা 5 হ'ল? 5টা। পূৰ্ণ ঘন হবলৈ হলে 5 কেই দিম? 3টা। এতিয়া কেইটা হ'ল? 2টা হ'ল নাই? 1টা 2টা 3টা 4টা 5টা। কেইটা আছে? নাই হোৱা, মই বুজি পাইছো। ইয়াত 5 কেইটা আছে? 3টা। ইয়াত কেইটা আছে? 2টা। টোটেল যোগ কৰিলে কেইটা হ'ব? 5টা হৈ গ'ল। তো পূৰ্ণ ঘন হবলৈ ইয়াত 5 কেইটা কম হৈ আছে? এটা কম হৈ আছে। পূৰ্ণ ঘন হবলৈ হলে 5 কেইটা হ'ব লাগে? ইয়াত 3টা হ'ব লাগে। 3টা হ'ব লাগে, সেইকাৰণে এটা 5 কম আছে। গতিকে 5 এটা যদি আমি ইয়াৰ লগত পূৰণ কৰি দিম, তেতিয়া সংখ্যাটো পূৰ্ণ ঘন হ'ব নাই? হ'ব। বুজি পালি নাই? এতিয়া এনেকৈ লিখি দিব পাৰা হয় নাই? পূৰণ 5। therefore সংখ্যাটোৰ লগত 5 পূৰণ কৰিলে 5 পূৰণ কৰিলে পূৰ্ণ ঘন হ'ব। পূৰ্ণ ঘন হ'ব। লিখি লয়। আৰু এই হৰণ বিলাক যিবিলাক ষ্টুডেন্ট কৰিব পৰা নাই, গতিকে ঘৰত গৈ প্ৰেক্টিচ কৰিবি দেই। হৰণখিনি মই চাইডে চাইডে কৰি দিছো, বহীত লিখিবি। কিন্তু পৰীক্ষাত আহিলে অকল এই চাইডটো লিখিলে হৈ যাব। ঠিক আছে। এই হৰণখিনি তোমালোকে চাইডত কৰিব পাৰা, বহি চাইডত, একো নাই। লিখিলে এইটো
গতিকে আগৰ ভিডিঅ'বোৰ চাই ল'বি আগৰ ক্লাছ দেই R1 কি কৰাইছিলো যে এইখিনি চাই ল'বি হা হ'ল নে লিখা হ'ল নাই হোৱা আৰু কালি যে যিবিলাক বিজ্ঞান যে লিখাইছিলো সেইখিনি তহঁতি ঘৰত এবাৰ হলো পঢ়িলে হা কোনে নাই পঢ়া পঢ়ি লবি দেই কালি মই যিমান নোটছ যে তহঁতক কৰাইছিলো বিজ্ঞানৰ হ'ল নে লিখা নাই হোৱা কাৰ নাই হোৱা লিখা হ'ল চাৰি নম্বৰ দেই কচোন 4 নম্বৰত কি আছে সংখ্যাটো হা 4 নম্বৰটো আছে কি 648 648ক আমি কেইবাৰ দিম ক দুবাৰ দিছিলো 2 এটা কি মৌলিক সংখ্যা হয় নাই আমি এক 2 ৰে হৰণ কৰিব লাগিব ৰ আগত বুজি লবি পাছত লিখিবি দেই আগত বুজি লোৱা তোমালোকে দুবাৰ ইয়াক 2 ৰে হৰণ কৰিব লাগিব কি নাম হৰণ জানো নে কৰিব আগত এইখিনি চা তলফালে কি চাই আছে যদি হৰণ অংক জনা নাই ইয়াক 2 ৰে হৰণ কৰিব লাগিব 2 ৰে হৰণ কৰিলে এইটো 6 হয় নাই আমি 2 লগত কি পূৰণ কৰিলে আমি 6 পাম হা 2 3 গুণ 6 সেইকাৰণে ইয়াত কি দিম 3 2 3 গুণ 6 ঠিক আছে এতিয়া আমি বিয়োগ কৰিব লাগিব এই 4 টো 4 ভাগে নামি যাব 8 টো 8 ভাগে নামি যাব আর 6 পৰা 6 গলে 0 এতিয়া এইটো 4 হয় নাই আমি 2 লগত কি পূৰণ কৰিলে 4 পাম 2 2 2 গুণ 4 ইয়াৰ 4 বহুৱাম হয় নাই এইটো 8 নামি যাব ঠিক আছে এতিয়া 2 লগত কি পূৰণ কৰিলে 8 পাম 2 4 গুণ 8 এটা 8 5 গলে 0 আৰু আমি হৰণ কৰিব নোৱাৰি এইটো 0 টো সৰু হৈ গল হয় নাই আৰু হৰণ কৰিব নোৱাৰি কিমান পালো 324 2 লগত এতিয়া ইয়াত বহুৱাম কি 324 ঠিক আছে এতিয়া আকৌ 324ক আমি এটা ভাগ কৰিব লাগিব 324 এইটো কিহেৰে যাব ক 2 ৰে যাব হয় নাই এতিয়া 2 লগত কি পূৰণ কৰিলে আমি 32 পাম 2 লং 32 হয় নাই ডাইৰেক্ট আমি 16 বহাই দিব পাৰো নাই 2 লং 32 এইটো 4 নামি যাব 2 দুগুণ কিমান 4 0 100 কিমান হল 62 আকৌ এটা 2 দি হলো এই 2 ইয়াত লিখি দিলো আৰু কিমান 162 ঠিক আছে আৰু আমি কিহেৰে হৰণ 2 ৰে হৰণ কৰি দিম দেই 162ক আমি হৰণ কৰিম 162 2 ৰে কেইবাৰ যাব 2 8 গুণ 2 8 গুণ 16 হয় নাই 16 কিমান থাকিল 2 2 1 গুণ 2 81 হল হয় নাই 81 ঠিক আছে আৰু হৰণ কৰি ইয়াত কেইবাৰ যাব 9 9 9 গুণ কিমান 9 9 গুণ 81 হয় নাই 81 হয় 9 এটা পূৰ্ণবৰ্গ সংখ্যা হয় নাই হা কেনে ভাব পূৰ্ণবৰ্গ 9 এটা পূৰ্ণবৰ্গ গুড পূৰ্ণবৰ্গ ঘন নহয় হয় নাই 9 এটা পূৰ্ণবৰ্গ হয় নাই এতিয়া আমি কি পালো 2 কেইটা পালো 1 2 3টা 2 কেইটা পালো হা 3টা 2 ইয়াত দিব লাগে 2 কিউ হয় নাই এই 2 এর পূর্ণবর্গ হয় নাই 2 এর পূর্ণবর্গ তারপর 9 কেইটা পালো 2টা এইটো 3 পূরণ 3 কি হল 3 3 গুণ কিমান হল 9 আৰু দিলো 3 পূরণ 3 কিমান হল নহল নাই এইটো 9 হল এইটো নহল হল নাই এটা পূর্ণবর্গ লাগে কি হব 2 কি হল পূর্ণবর্গ হল হয় নাই একটা 2টা 3টা 3 আমি লৈ ললো থাকিল কেইটা 3 এটা 3 থাকি গল নাই হা এতিয়া চোৱা এই 2টো পূৰ্ণবৰ্গ কি পূৰ্ণ ঘন বৰ্গ কৈ আছো সৰি এইটো কি হয় পূৰ্ণ ঘন হয় নাই পূৰ্ণ ঘন আৰু এইটো কি পূৰ্ণ ঘন এইটো পূৰ্ণ ঘন নাই ইয়াক পূৰ্ণ ঘন বনাব হলে 3 কেইটা কম আছে 2টা কম আছে এইখানে আমি 2টা 3 পূরণ করে দিম যা 2 3 পূরণ করে দিম হল নাই এতিয়া পূর্ণ ঘন হল নাই চাচোন হল
গতিকে আমি 2টা 3 পূৰণ কৰিলো আগত তেনেহলে 2টা 3 পূৰণ কৰিলে কিমান হ'ব আমি কি পূৰণ কৰিলো 9 পূৰণ কৰিলো কি পূৰণ কৰিলো 9 এতেকে সংখ্যাটোৰ লগত 9 পূৰণ কৰিলে সংখ্যাটোৰ লগত কি 9 পূৰণ কৰিলে কি হয় পূৰ্ণ ঘন হ'ব হয় নাই 9 পূৰণ কৰিলে পূৰ্ণ ঘন হ'ব বুজি পাৰিন ক এই 9 উত্তৰ 9 আছে ন এতে সংখ্যাটোৰ লগত 9 পূৰণ কৰিলে পূৰ্ণ ঘন হ'ব লিখি ল এতিয়া 5 নম্বৰত কৰিম পালি নে বুজি ক পালি নে পূৰ্ণ ঘন হবলৈ মানে একটা সংখ্যা যদি 3 বাৰ পূৰণ কৰিম সেইটো কি হ'ব পূৰ্ণ ঘন হ'ব হয় নাই একটা সংখ্যা 3 বাৰ পূৰণ কৰিব আৰু একটা সংখ্যা যদি 2 বাৰ পূৰণ কৰিম তাই সেইটো কি হ'ব পূৰ্ণ বৰ্গ হ'ব কি হ'ব পূৰ্ণ বৰ্গ হ'ব শুনা এই 5 নম্বৰটো যে একেটাই কথা এই পূৰণৰ জেগাত কি লিখি দিম হৰণ লিখি দিম একেটাই কথা আছে পূৰ্ণ ঘনৰ তলৰ সংখ্যাবিলাক পূৰ্ণ ঘন পাবলৈ হলে কি সংখ্যাৰে হৰণ কৰিব লাগিব এইটো হৰণ লিখি দিছো পূৰণৰ জেগাত দেই এইটো 5 লিখি দিম তোমালোকে বুজি পাব লাগে 5 নম্বৰ বুলি এইটো হৰণ ইয়াত কিমান দিছে 10,364 10368 একে টাইপ সিস্টেম আগৰ লিখাই কৰিব লাগিব 10368 কেইবাৰ দিম ক দুবাৰ দিছ 10368 দুবাৰ দিম ন 2 5 গুণ কিমান 10 ইয়াত চাই ল 5 বাৰ কেলে দিলো 2 5 গুণ 10 মিলি গল বুলি হয় এতিয়া নামি যাব কিমান 36 এতিয়া কেইবাৰ দিম কেইবাৰ দুবাৰ এবাৰ যাব 2 গুণ 2 6 3 পর 2 গেলে 1 এই 8টো আছে নাই এই 8টুকু নমাই দিম ঠিক হল এটা কেইবাৰ যাব 8 বার 2 8 গুণ 16 এতিয়া 8 নামি যাব 2 4 গুণ 8 0 এই হরণ অঙ্কটো বুঝি পালি না তই হ্যাঁ নাই পোৱা চা ইয়াত 10 এইটো 10 হয় নাই আমি 2 লগত কি পূৰণ কৰিলে 10 পাম সেইকাৰণে 2 আৰু 5 লিখিলো তেতিয়া 10 ইয়াত বহাল এতিয়া পালি বুজি তেতিয়া এইটো বিয়োগ কৰিলো 8টো এই 6টো নমাই দিলো আৰু 3টো নামি গল 0 পৰা 0 গলে 0 হ'ব 1 1 গলে 0 হ'ব সেইকাৰণে এইটো আমি বহাব নালাগে ঠিক আছে এতিয়া কিমান পালো 3 পালো নাই 2 লগত কি পূৰণ কৰিলে আমি 3 পাম 2 লগতে পূৰণ কৰিলে 3 নাপাও সেইকাৰণে যে এবাৰ দিলে 2 হ'ব আৰু দুবাৰ দিলে কি হ'ব 4 হৈ যাব হ'ব নাই 2 গুণ 2 2 গুণ কিমান 4 গতিকে দুবাৰ দিলে কি হ'ব বেছি হৈ যাব এই সংখ্যাটোতকৈ ডাঙৰ হ'ব নাই সেইকাৰণে কেইবাৰ দিলো এবাৰ দিলো 2 গুণ 2 ঠিক আছে তাৰপিছত 6টো এইটো 6 নামি গল 3 পৰা 2 গলে 1 নামি গল এইটো বিয়োগ কৰিব লাগিব এই 8টো আছিলে নে এই 8টোক নমাই দিলো তাৰ পাছত কি হল এতিয়া কিমান পালো 16 কিমান পালো 16 2 8 গুণ কিমান 16 সেইকাৰণে 8 বাৰ দিলো 8টো ইয়াত লিখিলো ইয়াত 16 বহাম ঠিক আছে তাৰ পাছত 8টো নমাই দিলো 16 পৰা 16 গলে 0 হ'ব আকৌ 2 লগত কি পূৰণ কৰিলে আমি 8 পাম 2 লগত 4 পূৰণ কৰিলে 8 পাম সেইকাৰণে 4 ইয়াত লিখিলো সেইকাৰণে 8 এতিয়া পালি নে বুজি এতিয়া কিমান পালো 2 লগত এতিয়া তেনে এই 2টোক লিখিব লাগে আৰু এই সংখ্যাটোক লিখিব লাগে ইয়াত 5184 ঠিক আছে এতিয়া আকৌ 2ৰে হৰণ যাব হয় নাই যাব নে 2ৰে হৰণ যাব নাই যাব কিমান 5184 2ৰে হৰণ কৰিম চা এতিয়া কেইবাৰ দিম ক এর 5টোক ধৰি ল কেইবাৰ দিম ক দুবাৰ 2 দুগুণ কিমান 4 তো প্ৰথম আমি এই 2টো ইয়াত লিখিব লাগিব ঠিক আছে
2 দুগুণ কিমান 4 ইয়াত 4 বহালো এতিয়া এতিয়া এই সংখ্যাখিনি নমাই দিম দেই এইটো 4 নামি যাব এইটো 8 নামি যাব এইটো 1 নামি যাব 5 পৰা 4 গলে কিমান 1 গতিকে আমি ইয়াত 1 বহালো ঠিক আছে এতিয়া কিমান পালো 11 আছে প্ৰথম আমি এই দুটা সংখ্যা ধৰিম এই দুটা সংখ্যা কিমান আছে 11 দুই লগত কি পূৰণ কৰিলে আমি 11 পাম হা 5 2 5 কিমান 10 11 পাম এইটো কিমান আহিব 8 আৰু 4 ঠিক আছে হা 1 1টো নামি যাব হয় নাই এতিয়া 2 লগত কি পূৰণ কৰিলে আমি পাম 18 পাম হা 2 নগুণ 18 হয় নাই 2 নগুণ 18 এটা 4 আছে 4 নামি গ'ল হয় নাই আকৌ 2 লগত কি পূৰণ কৰিলে 4 পাম 2 2 গুণ 4 কিমান পালো 2592 2592 এইটো হয় নাই এতিয়া আৰু কেইবাৰ যাব ক দুবাৰে দিছিলি হা 2592 আকৌ আমি 2 হৰণ কৰিলো হয় নাই এতিয়া কেইবাৰ যাব ক একবাৰ হে একবাৰ একবাৰ যাব ডাইৰেক্ট 12 বাৰ হলেও হ'ব 2 বাৰ কিমান 24 হয় নাই পাৰি নে দিব পাৰি সোনকালে হ'ব হয় নাই 2 বাৰ 24 এতিয়া চা ইয়াত 9 নামি গ'ল 2 নামি গ'ল 5 পৰা 4 গ'ল কিমান 1 এতিয়া কেইবাৰ যাব 19 টো ধৰি ল 2 গুণ 18 হয় নাই 2 গুণ 20 সেইকাৰণে 9 বাৰ দিম 2 গুণ 18 9 7 গ'লে 1 12 2 4 গুণ 12 ইয়াত কিমান বহুৱাম 1296 হয় নাই 1296 এতিয়া কেইবাৰ যাব ক দুবাৰ দিছ নেকি এতিয়া দুবাৰে যাব হয় নাই এইটো চাই এইটো হৰণটো ইয়াত ওচৰত কৰিছে দেই 21296 দুবাৰ হৰণ কৰিম কেইবাৰ যাব এতিয়া 2 4 কিমান 12 9 লাগি 6 লাগি গ'ল আকৌ 2 4 গুণ কিমান 8 হয় নাই 6 9 পৰা 8 গ'লে 1 2 8 গুণ 16 কিমান হ'ল 648 এতিয়া কেইবাৰ যাব দুবাৰ দিলি দুইবাৰ 648 এই 2 3 গুণ কিমান 6 2 2 গুণ 4 2 4 গুণ 8 হল নাই এতিয়া কেইবাৰ যাব তিনিবাৰ যাব না তিনিবাৰো যাব 3 গুণ 3 3 গুণ 24 হয় নাই হা এতিয়া কেইবাৰ যাব 18 2 গুণ 18 এই 3 3 গ'ল নাই হল নাই এতিয়া চাচোন 2 কেইটা পালো 1টা 2টা 3টা 4টা 5টা কেইটা পালো এইটো এটা হল পূৰ্ণ ঘন হয় নাই এই দুটা আর এই দুটা 6টা আর 3 কেইটা পালো কয় এটা ভুল হ্যাঁ কি আছে শর্ট মে করে দিলু 2 কেটে 1টা 2টা 3টা ঠিক আছে পূর্ণ ঘন 1 2 3 আকৌ 3 কেটে পালো 1 2 3 এটা পূর্ণ ঘনই আছে কিবা ভুল হয়েছে হ্যাঁ তবে কি কইলি তিনি কেটে পালি 324 এটা কিমান হল 324 এইটো ভুল লাগি গল আকৌ এই ইয়াত ভুল হৈছে ৰব 324 হৰণ কৰি যে ইয়াৰ পৰা গণনা লাগিছে হয় নাই 324 হৰণ কৰচোন কেইবাৰ যাব 3 3 যাব 3 গুণ 3 24 2 8 গুণ 3 8 গুণ 24 এটা নিমিলিব 3 8 গুণ মিলিছে 324 3 8 গুণ 24 10 বার যাব
10 বাৰ যাব এইটো কিমান যাব 108 যাব ইয়াত 3 হৰণ কৰিলে কিমান যাব 108 বুজি পালি নাই 108 বাৰ যাব সেইটো কাৰণে নাই মিলাই এতিয়া কেইবাৰ যাব ক দুবাৰ কেইবাৰ যাব 2 5 গুণ 10 2 4 গুণ কিমান 8 হয় নাই এতিয়া কেইবাৰ যাব 9 6 গুণ 54 হয় নাই হা 9 6 গুণ 54 এইটো হ'ব এইখিনি মহাই দিছো দেই হৰণখিনি নিজে কৰি চাবি ঘৰত একবাৰ হৰণ অংক তহঁতি ক্লাছ 10ত পাই গলি অলপ শিকিবি মানে অংকত একো কৰিব নোৱাৰ এতিয়া কি সংখ্যা পালো কচোন সমান 2 কেইটা পালো 1টা 2টা 3টা 2 ডাইৰেক্ট 3টা এনেকৈ লিখি দিম দেই আৰু কেইটা পালো 1টা 2টা 3টা হয় নাই 3টা 2 কেইটা পালো 3টা আৰু 3 কেইটা পালো 1টা কেইটা পালো 1টা 3 আছে ইয়াত আৰু ইয়াত কি আছে 9 মানে 3 2টা 9 মানে কি 3 2টা আৰু কি আছে 6 2 পূৰণ 3 বুজি পালি নাই 2 পূৰণ 3 6 হয় নাই এতিয়া চা পূৰ্ণ ঘন আমি বনাম এইটো পূৰ্ণ ঘন আছে এইটো পূৰ্ণ ঘন আছে গতিকে পূৰ্ণ ঘন আছে লিখি দিছো এইটো পূৰ্ণ ঘন আছে এতিয়া 3 কেইটা আছে 3টা ই পূৰ্ণ ঘন আছে হয় নাই 3টা তাৰপিছত কি থাকি গ'ল পূৰণ 2 থাকি গ'ল আৰু কি 3 এতিয়া চাচোন এই সংখ্যাটো পূৰ্ণ ঘন কৰিবলৈ হলে ইয়াত কেইটা 2 কম আছে 2টা আৰু ইয়াত কেইটা কম আছে 2টা কম আছে নাই ইয়াৰ লগত কি পূৰণ কৰিব লাগিব ইয়াত 2টা 2 বাকি আছে কেইটা 2 বাকি আছে 2টা মানে 4 হয় নাই ইয়াত 3 কেইটা বাকি আছে নহ'ব নাই কিমান 36 হ'ব নে এনসাৰ কিমান আছে তই কিমান পাই এনসাৰটো 61 পাই গলি 9 4 36 এই হৰণটো ক'ত ভুল হ'ল তেনেহ'লে চাওঁ ক'ত ভুল লাগিছে চাওঁ কৈ আছে হৰণটো ভুল হৈছে ৰ ক'ৰবাত এতিয়া চাচোন ইয়াত ইয়াত 2 কেইটা কমি আছে 2 3 into 2 3 into 3 2 কেইটা আছে 2টা 3 কেইটা আছে ইয়াৰ পৰা 2 এটা থাকিব ইয়াত কিমান থাকিব 3 কে 9 18 হৈছে এতিয়াও ভুল ওলাইছে অংকটো এতিয়াও ভুল ওলাইছে চাওঁ এতিয়া চা 2 এটা পূৰ্ণ ঘন হয় নাই এইটো 2 কিউ এটা কি হ'ল 2 কিউ এটা কি হ'ল পূৰ্ণ ঘন এই ছোৱালী এইফালে চা 2 কিউ এটা কি হ'ল পূৰ্ণ ঘন 3 কিউ এটা কি পূৰ্ণ ঘন এই দুটা সংখ্যা পূৰ্ণ ঘনত নাই আছে নাই যদি এই সংখ্যা দুটা কিন্তু আমি সাইড কৰি দিম তেতিয়া এইবিলাক পূৰ্ণ ঘন হৈ থাকি যাব বুজি পালি নাই তো ইয়াক সাইড কৰিবলৈ হলে আমি কিহেৰে ডিভাইডেড কৰিব লাগিব হৰণ কৰিব লাগিব কিহেৰে 6 ৰে কেনেকৈ এইটো চা হৰণ এইটো চা কিহেৰে হৰণ কৰিব লাগিব এইটো 4 হয় নাই এটা 2 আৰু 3 এতিয়াও নাই ওলোৱা ভাল অংকটো প্ৰথমৰ পৰা কৰিম কিবা এটা ভুল হৈছে অংকটো ফাৰ্ষ্টৰ পৰা হৰণ কৰিম দেই এইটো
এই সাৱধানকে হৰণ কৰিব লাগে, বুজি পাইছ নেকি? হা এইটো চা 10 3 6 8 ঠিকে আছে নে? এইটো দুই হৰণ কৰি আকৌ হৰণ কৰিম, অংকত ভুল হ'ব একো নাই। 10 3 6 8 দুই হৰণ কৰিম। 2 5 গুণ কিমান? 10 কিমান? 3 6 8 আকৌ 2 1 2 1 6 8 2 8 গুণ কিমান? 16 8 নামি গ'ল, 2 4 গুণ 8 কিমান পালো? 5 1 8 4 আকৌ কি হয়? 2 হৰণ কৰিম, হয় নাই? এই চা 5 1 8 4 2 হৰণ কৰিম। 2 2 গুণ কিমান? 4 5 5 হৈ গ'লে 1 8 4 2 5 গুণ কিমান? 10 1 8 4 2 9 গুণ কিমান? 18 এইটো 4 2 2 গুণ 4 কিমান পালি? 2 5 9 2 ঠিকে গৈ আছে না? আকৌ 2 হৰণ কৰিলো, কিমান পালো? 2 5 9 2 এটা কেইবাৰ? দুবাৰ, হয় নাই? 2 বাৰ কিমান? 24 5 5 4 গ'লে 1 9 2 2 8 গুণ 2 9 গুণ 18 9 8 গ'লে 1 2 2 6 গুণ 12 1 2 9 6 কিমান হ'ল? 1 2 9 6 ঠিক আছে। আকৌ 2 হৰণ কৰি চাম। 1 2 9 6 2 হৰণ কৰিম। 2 6 গুণ 12 9 6 2 4 গুণ 8 9 8 গ'লে 1 16 2 8 গুণ 16 6 4 8 কিমান? 6 4 8 এতিয়া কেইবাৰ দিলি? দুবাৰ 6 4 8 6 4 8 দুবাৰ দিলো। 2 3 গুণ 6 48 2 2 গুণ 4 8 2 4 গুণ 8 324 কিমান পালো? 324 এতিয়া কেইবাৰ দিলি? দুবাৰ দিলি। 3 2 4 2 1 গুণ 2 3 5 2 গ'লে 1 24 2 6 গুণ 12 হয় নাই? 4 2 2 গুণ 4 162 কিমান দিল? 162 এতিয়া কেইবাৰ? দুবাৰ। 2 8 গুণ 16 2 1 গুণ 2 হয় নাই? এতিয়া 3 বাৰ দিলি, 9 বাৰ দিলেও হ'ব। 9 3 এতিয়া কেইবাৰ গ'ল? 3 দিলে 3 2 গুণ 6 8 বাৰ দিল 1 3 7 গুণ 21 27 আকৌ 3 9 গুণ 27 3 3 9 5 হৈ যাব 9 স্কোয়ার, হয় নাই? ৰ এতিয়া কৰি চাম। এই অংক বিলাক কৰিব নোৱাৰি যেতিয়ালৈকে হৰণ অংক তোমালোকে নোৱাৰা, বুজি পালি নাই? পূৰণ নেওতা মুখস্থ কৰিবি, কাৰ কাম মুখস্থ নাই? এতিয়া চোৱাচোন 2 কেইটা পালো? 1 টা 2 টা 3 টা, ইয়াত লিখি দিম 2 কেইটা 3 টা পূৰ্ণ ঘন, হয় নাই? 1 টা 2 টা 3 টা 3 টা আৰু কি থাকিল ইয়াত? 2 একটা থাকি গ'ল ইয়াত 2 তাৰপিছত কেইটা আছে? কি পৰিলে? ইয়াত 3 2টা আৰু 3 2টা। এতিয়া চা পূৰ্ণ ঘন বনাম, হয় নাই? 2q ইনটু 2q 3 কেইটা? 1 টা 2 টা 3 টা, এটা পূৰ্ণ ঘন হয় নাই? 3 পূৰ্ণ ঘন থাকিল কিমান? 2 আৰু কেইটা থাকিল? এই 2টো থাকি গ'ল, এইটো কিটো? 3টো, ঠিক আছে। এতিয়া চাচোন এইটো পূৰ্ণ ঘন আছে, এইটো পূৰ্ণ ঘন আছে, হয় নাই? এই দুটা পূৰ্ণ ঘন নাই, গতিকে এই দুটা সংখ্যা 2 আৰু 3 যদি আমি ইয়াৰ পৰা মানে সাইড কৰি দিম, তেতিয়া এইটো কি হৈ যাব? পূৰ্ণ ঘন হৈ যাব। ইয়াক সাইড কেনেকুৱা কৰিম? ইয়াক হৰণ কৰিব লাগে। কিহেৰে হৰণ কৰিব লাগিব? 2 আৰু 3 আছে নাই? সেইকাৰণে 6 ৰে হৰণ কৰিব। কিহেৰে? 6 ৰে হৰণ কৰিব লাগিব। আমি ডিভাইডেড কৰি দিলো দেই। এই 2 পূৰণ 3 6 হল নাই? এই ডিভাইডেড কৰি এইটো গ'ল নাই? কেনসেল হল নাই? তো বাকিবোৰ সংখ্যা কি হয়? পূৰ্ণ ঘন হয় নাই? পূৰ্ণ ঘন হয় নাই বাকিবোৰ?
আমি কিহেৰে হৰণ কৰিলো 2 পূৰণ 3 মানে কি 6 6ৰে হৰণ কৰিলো হয় নাই এটাকে লিখি দিয়া সংখ্যাটোৰ লগত 6ৰে হৰণ কৰিলে পূৰ্ণ ঘন হ'ব বুজিলি হৰণ কৰিলে পূৰ্ণ ঘন হ'ব এই হৰণবোৰ খেলি মেলি কৰিলে দিগদাৰ হৈ যায় লিখি লৈ কৰি যা 2187 কিমান 2187 2 নম্বৰটো চোৱা 2187 2 নম্বৰটো আছে ন এতিয়া ইয়াক কিহেৰে হৰণ কৰিম 3ৰে হৰণ কৰিব লাগিব 2187 বহিৰ সাইডত তোমালোকে লিখি ল'বা আৰু হৰণখিনি কৰিবা দেই 3 এটা মৌলিক সংখ্যা হয় নাই 3ৰে হৰণ কৰিম 3 7 গুণ কিমান 21 মিলি গ'ল হয় নাই 8 আৰু 7 নামিব এতিয়া কেইবাৰ যাব 3 2 গুণ 6 এই এনেকৈ ভুল লাগি যায় 3 2 গুণ কিমান 6 3 4 গুণ 12 3 3 গুণ 9 সেইকাৰণে দুবাৰ দিম 3 2 গুণ 6 8 পৰা 6 গ'লে 2 7 3 গুণ 27 এইটো বুজি পাৰি না হৰণ অংকত পাৰি নহয় এতিয়া কিমান ইয়াত 729 ঠিক আছে এতিয়া আকৌ 729ক আমি 3ৰে হৰণ কৰিম 729 3ৰে ডিভাইডেড কৰিম কেইবাৰ দিম ক 7 টো আছে না 3 1 গুণ 3 3 2 গুণ 6 3 3 গুণ 9 দুবাৰ দিম 3বাৰ দিলে 9 ডাঙৰ হৈ যাব হাতটো সেইকাৰণে 3 2 গুণ 6 2 নামি যাব 9 নামি যাব 7 পৰা 6 গ'লে 1 এতিয়া কেইবাৰ দিম কোৱাচোন 12 আছে নহয় 3 4 গুণ 12 হয় নাই হা এখানে 4 বাৰ ডাইরেক্ট দিব পারি 3 4 গুণ 12 নামিব 9 3 3 গুণ 9 ইজুগেল কিমান 0 কিমান পালো 243 3 বাৰ দিলো 243 এতিয়া কেইবাৰ দিম 3 বাৰ দি চাম 243 3 বাৰ দিম 3 8 গুণ 24 হয় নাই হ্যাঁ 3 8 গুণ 24 এটা নামিব কিমান 3 3 1 গুণ 3 কিমান পালো 81 ঠিক আছে আৰু দিব পাৰো 9 9 গুণ কিমান 81 থব পাৰি এইটো থব পাৰি একো নাই দেই এতিয়া চোৱাচোন 1 2 3 3 কেইটা পালো এইটো কিউব 3 কিউব হয় নাই একটা দুটা তিনটা 3 কিউব আৰু 9 পালো কেইটা দুটা আমি 9 দুটা মানে 8 স্যার 3 এনক স্কয়ার দিব পারি নাই হ্যাঁ পারি নাই এইটো চা এতিয়া চোৱাচোন 3 কিউ ইনটু এইটো কিউব হ'ব ন 1 2 3 এই চা 3 ইয়াত 3 এটা দি দিম 3 কিউব তেনেহলে ইয়াত কেইটা 3 থাকি গ'ল একটা থাকি যাব একটা থাকিব কারণ ইয়ার পর 3 একটা ইয়াত আমি যোগ করে দিলু ইয়াত 3 কেইটা ছিল দুটা হয় না তো ইয়ার পর 3 এর আমি যোগ করে দিতে নেলে ইয়াত কে 3 থাকবে একটা 3 থাকিব তো এতিয়া চাচোন এই 3টো পূর্ণ ঘন এই 3টো পূর্ণ ঘন কিন্তু ইটো পূর্ণ ঘন নহয় তো এই 3টো কারণে ই মানে এই 3টো থকাৰ কাৰণে সংখ্যাটো কি হোৱা নাই পূৰ্ণ ঘন হ'ব পৰা নাই গতিকে এই 3টোক আমি কি কৰিব লাগিব সাইড কৰিব লাগিব তো ইয়াক সাইড কৰিবলৈ আমি কি কৰিব লাগিব 3ৰে ডিভাইডেড কৰিব লাগিব তেতিয়া সাইড হ'ব নিজে নিজে হ'ব নি সাইড কাগজ সাইড কৰিবলৈ ঠেলি পিনি ওলাব লাগিব তো এইটো ইয়াতো ঠেলি পিনি ওলাব নোৱাৰি ইয়াক কি কৰিব ডিভাইডেড কৰিব লাগিব হৰণ কৰিব লাগিব গতিকে আমি কিহেৰে হৰণ কৰিম কোৱাচোন 3ৰে হৰণ কৰি দিম হয় নাই 3 হৰণ কৰি কেনসেল গ'ল নাই এতিয়া আমি কি সংখ্যা থাকিল ইয়াত 3q ইনটু 3q এইটো পূৰ্ণ ঘন সংখ্যা হয় নাই আমি কিহেৰে হৰণ কৰিলো 3ৰে হৰণ কৰিলো কিহেৰে হৰণ কৰিলো 3ৰে এতিয়া লিখি দিয়া এতেকে সংখ্যাটোৰ লগত 3ৰে হৰণ কৰিলে সংখ্যাটো পূৰ্ণ ঘন হয় এতেকে
এতেকে সংখ্যাটোৰ লগত 3ৰে হৰণ কৰিলে কি হয়? পূৰ্ণ ঘন হ'ব। লিখি লোৱা। কি হ'ল? কি হয় সিহঁতৰ? এনচাৰটো কিমান আছে চাচোন? 5,000ক আমি কিহেৰে হৰণ কৰিলো? 5ৰে, হয় নাই? কিমান? 5ৰে হৰণ কৰিলে কিমান হ'ল? 1,000। 5 আৰু 1,000 পূৰণ কৰিলে কিমান পাম? 5,000। এতিয়া কিহেৰে হৰণ কৰিম? 10। কিহেৰে হৰণ? 10, হয় নাই? 10 গুণ 10, শূন্য দুটা থাকি গ'ল নাই? এইটো 100। ঠিক আছে, এতিয়া কিহেৰে পূৰণ কৰিম? হৰণ 10ৰে যাব। 10 দুগুণ কিমান? 100। এতিয়া চা, 5 এটা থাকিল, হয় নাই? 10 কেইটা আছে? 1টা 2টা 3টা। এইটো চা, 10 পূৰণ 10 পূৰণ 10, 3টা হ'ল নাই? এতিয়া চাচোন, এই 10টা পূৰ্ণ ঘন হয় নাই? হা? আমি 5ৰে ডিভাইডেড কৰি 5টোৰ কাৰণে, এই 5টো থকাৰ কাৰণে পূৰ্ণ ঘন সংখ্যাটো হোৱা নাই। গতিকে 5টোক আমি কি কৰিব লাগিব? চাইড কৰিব লাগিব। চাইড কৰিবলৈ হলে একটা নিয়ম আছে, কি? ইয়াক হৰণ কৰি দিব লাগিব। গতিকে 5 এটা আমি নিজৰ ফালৰ পৰা 5 এটা বহুৱাই পিনে ইয়াক ডিভাইডেড কৰি দিলো, হয় নাই? এতিয়া কিমান হ'ল? 10 কেইটা থাকিল? 3টা। 10 কেইটা? 1টা 2টা 3টা। গতিকে ইয়াত 3 দি দিব লাগে। বুজি পালি নাই? তো সংখ্যাটো এটা পূৰ্ণ ঘন হ'ল নাই? এতিয়া কিহেৰে আমি হৰণ কৰিলো? 5ৰে। ইয়াত লিখি দিয়া। এতেকে সংখ্যাটোৰ লগত 5ৰে হৰণ কৰিলে পূৰ্ণ ঘন হ'ব। হৰণ কৰিলে পূৰ্ণ ঘন হ'ব। লিখি ল। হা? সংখ্যাটোৰ লগত 5ৰে হৰণ কৰিলে পূৰ্ণ ঘন হ'ব। লিখি লোৱা। হয় নাই লিখা? এইটো বেছি টান উজু আছে, হয় নাই? এইটো কেনেকৈ হৰণ কৰিলো গম পালি নাই? হা? কালি দেওবাৰ নহয় নাই? কালি পৰীক্ষাত ল'ম দেই, যিমান অংক কৰালো তহঁতি আহিবি পৰীক্ষাত বহি কৰি। তহঁতি যিটো জানি সেইটো কৰিবি, বুজি পাইছো, কিন্তু আহিবি পৰীক্ষাত লৈ, পেপাৰটো পাবি তো, নহয়? ভিডিঅ' চাই লিবি নহলে। লিখি ল। এতিয়া কেই নং? 4 নং কৰিম ন? এইটো মোহাৰি দিছো দেই, নাই হোৱা। লিখ। এতিয়া কেই নম্বৰত কৰিম? 4 নম্বৰ। 4 নম্বৰত কিমান আছে? 8192। কিহেৰে হৰণ কৰিছিলি ক? 8192 কিহেৰে হৰণ কৰিছিলি? 2ৰে হৰণ কৰিলি ন? 8192 2ৰে হৰণ কৰিম। 8192 2ৰে হৰণ কৰিলে কেইবাৰ যাব? 2 4 গুণ 8। 192 এতিয়া কেইবাৰ যাব? 19 আছে নাই? 2 লগত কি পূৰণ কৰিলে 19 পাম? 2 9 গুণ 18। 18 10 বাৰ দিলে 20 হৈ যাব, হয় নাই? এই 2 নামিল, 9 পৰা আন কৰিলে 1। 2 4 গুণ 12। 496 কিমান পালো? 496। আৰু 2ৰে হৰণ কৰিম। 496ক 2ৰে হৰণ কৰিম। 2 2 গুণ কিমান? 4, হয় নাই? 2 আৰু 2 পূৰণ কৰিলে 4 পাম, গতিকে 4 বহালো ইয়াত। এইটো 9 নামিল, এইটো 6। 2 4 গুণ 8, হয় নাই? এইকাৰণে 8। 9 পৰা আন কৰিলে 1 6। 2 8 গুণ 16। 248 কিমান পালো? 248। এতিয়া কেইবাৰ যাব? 248ক 2ৰে হৰণ কৰিম, হয় নাই? 2 1 গুণ 2 48। 2 2 গুণ 4 8। 2 4 গুণ 8 124 কিমান পালো? 124। এতিয়া কেইবাৰ যাব? 2 4 গুণ 12। 2 2 গুণ 4। এতিয়া কেইবাৰ যাব? 62 ওলাল, হয় নাই? আকৌ চা,
2 3 গুণ কিমান 6 2 এগুণ 2 আৰু যাব নেকি নাযায় গতিকে 31 টো মৌলিক সংখ্যা হয় নাই চাচোন 1 2 3 3 1 2 3 4 5 এইটো তো পূর্ণবর্গ আছে 2 এত কিমান হয় এনসার চাচোন হা কিমান আছে এনসারটো 31 আৰু 4 4 গুণ 4 4 গুণ 12 124 আছে নেকি ক'বাত হৰণটো ভুল হৈছে চাচোন হা ইয়াত ক'বাত 0 দিব পাহৰি গৈছে ইয়াত হ'ব এইটোতে ভুল লাগি এই তহঁতি চাবি যে এই হৰণ অংকবোৰ জানি পিনি দিছে জিৰ'টো মানে ভুল কৰিব বুলি যে জানি পিনি দিছে খেলি মেলি আকৌ বাৰ কৰি ৰ মাজত 0 নিদিলে দিগদাৰ হৈ যাব 8192 2 হৰণ কৰিম হয় নাই 8192 2 হৰণ কৰিম 2 4 গুণ কিমান 8 40 বাৰ দিব লাগে কিমান হ'ব 80 হ'ব বুজি পালি নাই 80 হ'ব লাগে এইটো চাচোন একক দশক শতক হাজাৰ এইটো কিমান আছে হাজাৰত আছে হয় নাই গতিকে আমি ইয়াত দুটা মানে দশকৰ সংখ্যা ল'ব লাগিব বুজি পালি নাই তো 2 আৰু 40 পূৰণ কৰিলে 80 হয় নাই পুৰা 80 লৈকে ল'ব লাগিব সেইটো কাৰণে 0 দিব লাগিব ইয়াত এই 2 9 এইটো কিমান থাকিল 1 এতিয়া কেইবাৰ যাব 2 8 গুণ 2 8 গুণ 16 2 9 গুণ 18 2 9 8 গ'লে 1 2 6 গুণ 12 এইটো 4096 এইটো হয় নাই 4096 আকৌ 2 ৰে আমি ডিভাইডেড কৰিম অংক কৰিলে ভুল হ'ব এইটো টেনচন ল'ব নালাগে লাজ কৰিব নালাগে বুজিলি নে তহঁতৰো ভুল হ'ব আমাৰো ভুল হৈ চবৰে হ'ব এতিয়া চাচোন ইয়াত কিমান 40 আছে নাই 2 বিছং কিমান 40 ঠিক আছে এইটো 9 এইটো 6 2 4 গুণ কিমান 8 হয় নাই 8 9 5 গ'লে 16 2 8 গুণ 16 কিমান পালো 2048 হয় নাই 2048 আকৌ 2 ৰে হৰণ কৰিম আমি 2048 এইটো হয় নাই এইটো 0 হয় 2 গুণ 20 এইটো 4 এইটো 8 2 2 গুণ 4 এইটো 8 2 4 গুণ 8 কিমান পালো 1024 আকৌ কেইবাৰ যাব 2 ৰে দিম 1024 2 ৰে হৰণ কৰিম 2 5 গুণ কিমান 10 24 2 12 কিমান 24 512 কিমান পালো 512 এইটো চিয়াই শেষ হ'ব তেলে 500 আকৌ 2 হৰণ কৰিম 512 2 ৰে হৰণ তহঁতি এনে ঘৰত এইবোৰ কৰি থাকিবি দেই 2 2 গুণ 4 5 4 গ'লে 12 2 5 গুণ 10 হয় নাই এইটো 12 2 6 গুণ কিমান অলপ মই স্পিডত কৰি দিলো 12 256 তহঁতি পাৰিবি বুলি মই কৈ দিছো হৰণটো নিজে কৰিবি ঘৰত 2 কিমান 256 আকৌ কেইবাৰ যাব 2 256 2 ৰে ডিভাইডেড কৰি দিওঁ হয় নাই 2 12 কিমান 24 হয় নাই 24 এই 6 6 4 গ'লে 16 2 8 গুণ 16 128 কিমান পালো 128 আৰু কেইবাৰ যাব 2 বাৰ 2 4 গুণ 12 2 4 গুণ 8 64 হ'ল এতিয়া কেইবাৰ যাব 8 8 গুণ 64 ডাইৰেক্ট ইমান কিমান 2 লিখি গৈ থাকিম 8 8 গুণ 64 হয় নাই এতিয়া অংকটো হৈ গৈছে এতিয়া কৰি চাম আমি লিখি চাম এইটো বৰ্গ হয় নহয় কি চাইড কৰিব লাগে এইবোৰ তই নিজে এবাৰ হৰণ কৰিবিচোন হা ক'ত কৰিব লাগিব এতিয়া ঠিকে আছে এতিয়া চা ইয়াত 2 কেইটা আছে একটা দুটা তিনটা আমি তিনটা ভাগে ভাগে লিখিম দেই এইটো চোৱা এই তিনটা পুৰা পূৰ্ণ ঘন 2 কেইটা তিনটা আৰু কেইটা 1 2 3 হয় নাই এইটো কি পূৰ্ণ ঘন ত ইয়াত কেইটা আছে 2 ৰ
লিখি দিছো ডাইৰেক্ট 2 এটা লিখিম আৰু 8 কেইটা আছে এইটো হয় নাই এইটো কিমান এইটো হয় নাই পূৰ্ণঘন ইউ পূৰ্ণঘন ইউ পূৰ্ণঘন ইউ পূৰ্ণঘন ইউ পূৰ্ণ এইটো পূৰ্ণঘন নাই এইটো খাচৰাই কৰি আছে ইয়াকে সাইড কৰিব লাগিব 2 ৰে ডিভাইডেড কৰিলে এইটো পূৰ্ণঘন হ'ব নাই কিমান আছে আনসার 2 আছে এটা আমি ডিভাইডেড কৰি দিম তাৰ লগত 2 ৰে তেতিয়া এইটো কেনসেল গল নাই তেতিয়া সংখ্যাটো কিমান হল পূৰ্ণঘন হল চা বুজিলি নে 8 8 ইকুয়াল কিমান 8 ইকুয়াল কিমান 8 ইকুয়াল 2 কিউব কিমান হয় 2 3টা পূৰণ কৰিলে কিমান হয় 8 হয় নাই সেইকাৰণে ডাইৰেক্ট লিখি দিলো 8 8 জায়গাত 2 কিউব এটাকে লিখি দিয়া এটা সংখ্যাটোৰ লগত 2 হৰণ কৰিলে 2 হৰণ কৰিলে পূৰ্ণ ঘন হ'ব লিখি দিয়া হৰণ বিলাক নিজে ঘৰত একদম বাৰে বাৰে বহি এটা লৈ লবি ভালকে হৰণ কৰি থাকিবি ঘৰত আৰু যিমান এইবোৰ কৰি থাকি নেওতাটো নিজে নিজে মুখস্থ হৈ গৈ থাকিব শুনি ল কেউ কাৰো ভাগ্য নিলিখে দেই নিজৰ ভাগ্য ক'ত লিখে নিজৰ হাততে থাকে হয় নাই এটা কেই নম্বৰ কৰিম হা 6 নম্বৰ 5 5 বলে কোন বলে 6 নম্বৰ নিম্নলিখিত সংখ্যা কেইটাৰ ঘনমূল উলিওৱা নিম্ন এই মহাই বলাই ন হ'ব নোহোৱা আৰু বাদ দে হয় নাই নিম্নলিখিত সংখ্যা কেইটাৰ ঘনমূল উলিওৱা কিমান আছে 1331 কিমান দিয়া আছে 1331 এইটো চোৱা ঐ ইয়াত কি কৈছে ঘনমূল কি ইয়াত কি উলিয়াব কৈছে ঘনমূল হয় নাই প্ৰথমে আমি কি ওলাইছিলো ঘন কি ওলাইছিলো 2 ৰ ঘন কিমান ক 2 ৰ ঘন কিমান 2 ৰ ঘন 8 মানে কি 2 কেইটা পূৰণ কৰিলো 3টা এতিয়া মই যদি কম 8ৰ কি বুলি দিব 8ৰ ঘন কিমান 8 আৰু 8ৰ ঘনমূল কিমান যদি মই সুধিম তেতিয়া কি হ'ব 2 বুজি পালি নাই 2 ৰ ঘন কিমান 8 আৰু 8ৰ ঘনমূল কিমান 2 ঠিক তেনেকুৱা ইয়াত চা 1331 সংখ্যা এনেকুৱা এটা সংখ্যা 3বাৰ পূৰণ কৰি পাইছে সেই সংখ্যাটো কিমান 11 কিমান হয় 11 এইটো চাবি নেকি 11 পূৰণ 11 এই 3টা সংখ্যা পূৰণ কৰিবি কি কি পাবি 1031 সবে কৰিছাচোন 11 পূৰণ কৰিলি 3টা 11 পূৰণ কৰ সবে কৰ 3টা 11 পূৰণ কৰিলে 1331 পাবা গতিকে ইয়াৰ ঘনমূল কিমান হ'ব 11 হ'ব কিমান হ'ব এতেকে 1331 ৰ ঘনমূল হা ঘনমূল কিমান হ'ব 11 হ'ব কিমান হ'ব কিমান হ'ব 11 হ'ব হয় নাই বুজি পালে নাই এতেকে 1331 ৰ ঘনমূল কিমান 11 এইটো মনত থবি 11 3টা পূৰণ কৰি ডাইৰেক্ট মুখস্থ কৰি দিবি পৰীক্ষাত 11 3টা পূৰণ কৰি কিমান 1331 মই এইটো মুখস্থই কৰিলো মই কৈছো টাইম নাই নহয় বাৰে বাৰে মোক লিখিবলৈ 11 3টা পূৰণ কৰিলে 1331 ডাইৰেক্ট টিক মাৰ্ক মাৰি দিবি বুজি পালি এইটো এক মাৰ্কে দিব পৰীক্ষা দিব এইবাৰ বাৰে বাৰে পূৰণ কৰিব টাইম নাই তাতে ডাইৰেক্ট মনত থবি ঠিক তেনেকুৱা 2 নম্বৰটো 2 নম্বৰ কিমান আছে
1728 এই চা 1728 এনেক এটা সংখ্যা তিনিবাৰ পূৰণ কৰিলে আমি কিমান পাম 1728 এইটো কি সংখ্যা 12 কি পাম 12 পূৰণ কৰিলে কি পাবি 1728 এইটো 12 পূৰণ কৰিছা 12 তিনিটা পূৰণ কৰ এতেকে 1728 ঘনমূল কিমান 12 হ'ব চামিনি মই পূৰণ কৰি দিছো এই চা 12 পূৰণ 12 2 2 গুণ কিমান 4 2 গুণ 2 1 2 গুণ 2 1 গুণ 1 4 4 1 আকৌ 12 2 4 গুণ 8 2 4 গুণ 8 2 1 গুণ 2 1 4 গুণ 4 1 4 গুণ 4 1 গুণ 1 8 8 4 12 6 7 1 1728 চা হয়েছে না 1728 বাকি বাকি কেইটা এই তোমাৰ সাড়ে ছটা হৈ গ'ল ন হা এটা স্কুলো দেৰি হ'ব গতিকে আজিলৈ ক্লাছ আমাৰ ইমানতে হৈ গ'ল বাকি খিনি কেইটা 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ কৰি আহিবি 3 নম্বৰ ঘনমূল মই কৈ দিছো এনসাৰ 13 আৰু 14 আছে হয় নাই 13 আৰু 14 নিজে কৰিবি দেই হ'ব ঠিক আছে আজি সব স্কুলে জয় হিন্দ যা 3:30